ৰাজনীতি জগতে পুনৰ ক্ষমতাত আহিব নোৱাৰে, এইটো খট্টা। কিয়নো তেওঁলোকৰ হিন্দুত্ববাদে এটা ভুৱা আছিল। এই ভুৱা হিন্দুত্ববাদে তেওঁলোকৰ সকলো চৰিত্ৰ উদঙাই দিলে। তেওঁলোকে হিন্দুৰ মুছলমানৰ পৰা ভয় খুৱাবলৈ ঘটনা আজি তেওঁলোকে নিজেই সৃষ্টি কৰে। সৃষ্টি কৰি হিন্দুসকলক কৈছা তামি নাথাকিলে তহঁতে সিহঁতেই মাৰিব, কিন্তু কিন্তু মাৰা মানুহটো তেওঁলোকে। গতিকে এনেকুৱা ৰাজনীতি আৰু বহুত দিন নচলিব। গতিকে সেই তেনেকুৱা এটা ভুৱা হিন্দুত্ববাদৰ মাজত মই থাকিব নুখুজিলো। মোৰ হিন্দুত্ববাদ, মই হিন্দু হিচাপে মোৰ সমাজখনক মই ভাল পোৱাটো স্বাভাৱিক। মুছলমান তেওঁ মুছলমান হিচাপে তেওঁৰ সমাজখনক ভাল পোৱাটো স্বাভাৱিক। সেইটো চবৰে অধিকাৰ আছে। তাত মোক কোনেও ক'ব নোৱাৰে যে মই কমিউনেল ক'ব জানো। মুছলমানেও ভাল পাব, খ্ৰীষ্টিয়ানসকলে তেওঁলোকৰ যিসকল আছে তেওঁলোকক ভাল পাব, ভাল পোৱাটো উচিত তেওঁলোকৰ নেতাই। গতিকে এইটো সাম্প্ৰদায়িক হেৰি কথা নহয়। মই যেতিয়া এটা দলৰ পৰা আন এটা দললৈকে যাব, সেই দলটোততো আমাৰ দলটোক আক্ৰমণ কৰাটো এটা স্বাভাৱিক কথা। অতি দীঘলীয়া দিন ভাৰতীয় জনতা পাৰ্টীত আছিল আৰু ভাৰতীয় জনতা পাৰ্টীয়ে তেখেতক যিমান দিছে সেয়া চাগে বহুত কম মানুহকে দিছে। গতিকে দলে তেওঁক দিবলগীয়া বহুখিনিয়ে দিছে, তথাপিতো তেওঁৰ সন্তুষ্টি চাগে নাছিল। সদায় আশা কৰি আছিল চাগে আৰু কিবা পাব বুলি। গতিকে তেখেতৰ আশাত আমি কোনো ক'বলগীয়া নাই। তেখেতে যদি বেলেগলৈ যায় সেই আশাবিলাক পূৰণ হয় আমি শুভেচ্ছাই দিব পাৰোঁ, তাতকেতো বেছি আৰু কৰিব নোৱাৰোঁ। কিন্তু যিবিলাক কথা এতিয়া কৈছে, যদি দলৰ মজিয়াত সেইবিলাক কথা ক'লেহেঁতেন ভাল লাগিলহেঁতেন। ক্ষমতাত নাথাকিলে সমালোচনা কৰিবলৈ ভাল, ক্ষমতাত থকা সময়ত সেই কথাবিলাকতো তেওঁৰ মনত নপৰিলে। গতিকে ক্ষমতাত থকা সময়ত যদি ক'লেহেঁতেন যে দলে এইটো ভুল কৰিছে, এনেকুৱা কৰিব নালাগিছিল, তেতিয়া তেওঁৰ কথাটো সকলোৱে গ্ৰহণ কৰিলেহেঁতেন। কিন্তু এতিয়া কোৱাৰ লগে লগে এইটোৱে মিনিং হ'ব যে তেওঁ ক্ষমতা নোপোৱাৰ কাৰণে বেলেগ দললৈ গৈছে আৰু তাত গৈ সমালোচনা কৰিছে। ইয়াৰতো মিনিংটো সেইটোৱে নহ'ব জানো? গতিকে সদায় দলত যেতিয়া দায়িত্বত থাকে তেতিয়া এই কথাবিলাক আলোচনা কৰিব লাগে যে দলৰ এইটো ক'ৰবাত এনেকৈ কৰিব লাগে। কিন্তু দলত তেওঁ যেতিয়া ক্ষমতাত আছিল, কেন্দ্ৰীয় মন্ত্ৰী হৈছিল, 4বাৰকৈ সাংসদ হৈছিল, দলৰ সভাপতি আছিল, ইমান জ্যেষ্ঠ নেতাজনে যদি সেই সময়ত একো আলোচনা নকৰিলে, এতিয়া গৈ সমালোচনা কৰিলে, সেয়া তেওঁ যে দলৰ বাহিৰলৈ গৈ বেলেগৰ দ্বাৰা প্ৰৰোচিত হয় বা প্ৰভাৱিত হৈ গৈছে এইটো ওলাই পৰে। যোনে যলৈকে নাযাওক তেওঁক আমি শুভেচ্ছা দিয়াৰ বাহিৰে বেলেগ একো কৰিব নোৱাৰোঁ। শুভেচ্ছা দিব পাৰোঁ, তেওঁৰ ভৱিষ্যত ৰাজনীতিৰ কিবা এটা আশা কৰি গৈছে, গতিকে আমি শুভেচ্ছাই দিব পাৰোঁ।